নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? সকলোকে এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আলোচনা কৰিম যে আপোনালোকৰ বা মোৰ কুকুৰাবিলাকক বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰিবলৈ মই মাঘ, ফাগুন, চ'ত এই মাহকেইটাত সচৰাচৰ কুকুৰাবিলাকক বেমাৰত পৰা দেখিবলৈ পোৱা যায় আৰু মই কুকুৰাবিলাকক বেমাৰৰ পৰা বচাই ৰাখিবলৈ কি পদ্ধতি কৰিছোঁ বা কি দৰৱ খুৱাম, আপোনালোকক কেনেধৰণে মই প্ৰস্তুতি চলাইছোঁ, আপোনালোকক সকলোখিনি দেখাম আজি ভিডিঅ'টোত। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। বলক তেন্তে আজি ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, প্ৰথমতে আপোনালোকক মই দেখাই দিছোঁ যে মোৰ কুকুৰাবিলাকক মই কেনেদৰে ৰাখিছোঁ। এয়া চাওক, ইহঁতৰ বয়স হৈছে আজি 29 দিন আৰু এই 29 দিনত ইহঁতৰ গ্ৰোথটো কেনেকুৱা আহিছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মই গ্ৰোথৰ কাৰণে আপোনালোকক বেলেগকৈ ভিডিঅ' এটা বনাই দিম, মই কি দৰৱ খুৱাইছোঁ। সিহঁতক ধুনীয়াকৈ মই দৰৱ খুৱাই আছোঁ, সেইকাৰণে ইমান ডাঙৰ হৈছে আৰু কেনেধৰণে মই ৰাখিছোঁ আপোনালোকক দেখাই দিলোঁ। এতিয়া আমি আলোচনা কৰিম যে মই সিহঁতক মাঘ, ফাগুন, চ'ত এইকেইটা মাহত কুকুৰাক মই বেমাৰ আজাৰৰ পৰা বচাই ৰাখিবলৈ কেনেধৰণে প্ৰস্তুতি চলাইছোঁ বা কি খুৱাইছোঁ আপোনালোকক দেখাইছোঁ। এই স্ক্ৰীনত দেখিবলৈ পাইছে আপোনালোকে, স্ক্ৰীনত আপোনালোকে দেখি আছে যে আপোনালোকে এটা টেট্ৰাচাইক্লিনৰ এণ্টিবায়'টিক পাউডাৰ, আৰু এই পাউডাৰটো যদি আপোনালোকে কুকুৰাবিলাকক খাবলৈ দিয়ে তেতিয়াহ'লে আপোনালোকৰ CRD, কৰেজা এনেধৰণৰ বহু ধৰণৰ বেমাৰৰ পৰা সিহঁতে বাচি ৰাখিব। আৰু তাৰ পৰিৱৰ্তে আপোনালোকক মই দেখাই দিছোঁ, এই স্ক্ৰীনত দেখি আছে আপোনালোকে মই ভেকচিনেশ্যন কৰিছোঁ। ফাৰ্ষ্ট আপোনালোকে ৰাণীক্ষেতৰ আপোনালোকে ভেকচিনেশ্যন কৰিব লাগিব। যিসকলৰ কুকুৰাৰ ডাঙৰ আছে সিহঁতৰ কুকুৰাবিলাকক আপোনালোকে 60 দিনত দিয়া ভেকচিনটো আপোনালোকে আনি দিব লাগিব। আৰু ভেকচিনটোৰ নাম হৈছে R2B, ডাঙৰ কুকুৰাবিলাকক দিয়া ভেকচিনটো। আৰু মোৰ এতিয়া কুকুৰাবিলাকৰ বয়স হৈছে 29 দিন, ইহঁতক মই 21 দিনলৈকে ভেকচিন দি কমপ্লিট কৰি ৰাখিছোঁ কুকুৰাবিলাকক। আৰু 21 দিনলৈকে যেতিয়া মই কুকুৰাবিলাকক ভেকচিন দি ৰাখিছোঁ আৰু এতিয়া সিহঁতৰ 60 দিন হোৱা নাই, সৰু কুকুৰাবিলাকক মই এতিয়া ভেকচিন দিব নোৱাৰোঁ। আৰু 60 দিনৰ হ'লেহে সিহঁতক মই ভেকচিনেশ্যন কৰিব পাৰিম। আৰু আপোনালোকে এটা কথা মন কৰিব, আৰু আপোনালোকৰ যদি ওচৰ চুবুৰীয়া যদি কাৰোবাৰ যদি কুকুৰা আছে, তেতিয়া আপোনালোকে আপোনাৰ ফাৰ্মখনলৈ বা আপোনালোকৰ যিটো এৰিয়া আছে কুকুৰাৰ, তাৰ ভিতৰত আপোনালোকে সোমাবলৈ নিদিব। বিভিন্ন ধৰণৰ কুকুৰা য'ৰ ত'ৰ পৰা আহি যেতিয়া আপোনাৰ ফাৰ্মত সোমাবহি, তেতিয়া আপোনালোকৰ ফাৰ্মত বেমাৰ আজাৰে বেছিকৈ দেখা দিব। সেইকাৰণে আপোনালোকে বেলেগৰ কুকুৰা আহিলে আপোনালোকে পৰাপক্ষত আহিবলৈ নিদিব, বা আপোনালোকে যদি আহেও আপোনালোকে খেদি পিনে পঠাই দিব। আৰু মই তেনেধৰণে ৰাখিছোঁ। আৰু মই ইহঁতক ধুনীয়াকৈ নেট লগাই এনেধৰণে ৰাখি দিছোঁ। আৰু নেট লগাই ৰখাৰ কাৰণে ইহঁতৰ বেলেগৰ পৰা অহা কুকুৰাবিলাকে ইহঁতৰ লগত থাকিবলৈ নাপায়, আৰু ইহঁতেও সিহঁতৰ লগত থাকিবলৈ নাপায়। সেইকাৰণে ইহঁতে বেমাৰ আজাৰৰ পৰা ৰক্ষা পায়। আৰু সিহঁতৰ যিবিলাক ভাইৰাছ আছে বাহিৰত ঘূৰি ফুৰা কুকুৰাবিলাকৰ ইহঁতৰ গালৈ আহিব নোৱাৰে। আৰু এটা পাউডাৰ আপোনালোকক মই দেখাইছোঁ, এইটো হৈছে ৰেষ্টিকেল। আপোনালোকে এইটো পাউডাৰ আপোনালোকে পাব পাৰে, এইটো বহুত ভাল পাউডাৰ। আপোনালোকৰ যদি কুকুৰাবিলাকৰ যদি খুব যদি বেমাৰ হৈ থাকে, আপোনালোকৰ যদি কুকুৰাবিলাকৰ যদি জপকা মাৰি থাকে, তেতিয়া আপোনালোকে এইটো খোৱালে আপোনালোকৰ ভাল পাব। আৰু ইয়াৰ লগতে আপোনালোকে এটা মেডিচিন দিবলৈ আপোনালোকে নাপাহৰিব, সেইটো হৈছে আপোনালোকৰ পেৰাচিটামল 650 আপোনালোকে এফাল আপোনালোকে ধুনীয়াকৈ ভাঙি পিনে গৰম পানীত গুলি পিনে সিহঁতক যেতিয়া আপোনালোকে টেট্ৰাচাইক্লিন বা ৰেষ্টিকেল আপোনালোকে দিব, তাৰ লগতে আপোনালোকে আধা ফাল কুকুৰাক পানীৰ লগত দি দিব। তেতিয়া সিহঁতৰ যিবিলাক বেমাৰ আজাৰ থাকে সেইবিলাক ভাল হৈ যাব খুব সোনকালে। যেতিয়া সিহঁতৰ জ্বৰ হ'ব, ঠাণ্ডা লাগিব গাত, সেইটো তেতিয়া আপোনালোকে সেই ঠাণ্ডাটো বাহিৰ কৰি দিব পেৰাচিটামলটো, আৰু তেতিয়া সিহঁতৰ গাটো গৰম হৈ থাকিব। আৰু গাটো গৰম হৈ থকাৰ লগে লগে সিহঁতৰ বেমাৰ আজাৰৰ পৰা সিহঁতে বাচি ৰাখিব। আৰু আপোনালোকে পৰাপক্ষত যিমান পাৰে আপোনালোকে ভেকচিনেশ্যন কৰিব। আৰু ভেকচিনেশ্যনৰ লাষ্ট উপায় আছে আপোনালোকৰ, আৰু কোনো ধৰণৰ একো উপায় নাই। আৰু মই যিটো আপোনালোকে বায়'চিকিউৰিটি যিটো মেইনটেইন কৰিবলৈ কৈছোঁ, সেইটো আপোনালোকে যদি মেইনটেইন কৰে তেতিয়াহ'লে আপোনালোকৰ কুকুৰাবিলাক সুৰক্ষিত হৈ থাকিব আৰু বেমাৰ আজাৰৰ পৰা ৰক্ষা পাব। আৰু এটা কথা মন কৰিব, আপোনালোকৰ কুকুৰাবিলাকক যেতিয়া বেপাৰীৰ হাতত বিকিব, আৰু বেপাৰীৰ য'তে ত'তে ঘূৰি ফুৰে, সিহঁতে বেমাৰী কুকুৰাও লৈ ফুৰে। সেইকাৰণে আপোনালোকে বেপাৰীবিলাকক আপোনালোকে আপোনালোকৰ ফাৰ্মৰ ভিতৰত সোমাবলৈ নিদিব। আপোনালোকে নিজেই কুকুৰাবিলাক উলিয়াই বেপাৰীক বিক্ৰী কৰি দিব। এনেধৰণে যদি আপোনালোকে কৰে তেতিয়াহ'লে আপোনালোকৰ কুকুৰাবিলাকৰ বেমাৰ আজাৰ নহয় আৰু খুব ধুনীয়াকৈ সুৰক্ষিত হৈ থাকিব। আজি ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে জনাব, আৰু নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ সকলোকে ধন্যবাদ জনাইছোঁ।
আৰু নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম। বাই বাই।